Oi Monu, বেছি নক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু জাগাটো দেখিছে ক'ত আছোঁ? বৰ্তমান আছোঁ পানী খেতিৰ ফালে। ধুনীয়া লোকেশ্যন এটাত এতিয়া আৰু যাই আছোঁ, ৰিজৰ্ট এখনত যাই আছোঁ। ৰিজৰ্টখনত গৈ কিনে মই কৈ আছোঁ কিমান ধুনীয়া ৰিজৰ্ট হয়, বহুত ধুনীয়া ৰিজৰ্ট হয়। আৰু চাওঁ কিমান আপোনালোকক দেখাব পাৰোঁ ৰিজৰ্টখন। চন্দ্ৰপুৰৰ ফালে নতুনকৈ খুলিছে। এইটো জায়গা সবতকে বেষ্ট ফটো চটো উঠাৰ কাৰণে, কি মজা জায়গা। আৰু এতিয়া গৈ আছোঁ বলক, 12 কিলোমিটাৰমান দেখাইছে ৰিজৰ্টখনৰ ওচৰত, তো গৈ আছোঁ। আহি পাই গ'লোঁ ৰিজৰ্টখনৰ সোমোৱা ৰাস্তাটো, আৰু একদম গাঁৱলীয়া পৰিৱেশ, বহুত ধুনীয়া লাগিছে পৰিৱেশটো। আৰু চন্দ্ৰপুৰ পুলিচ ষ্টেচন পাৰ হৈ আপুনি 2-3 কিলোমিটাৰমান পাৰ হৈ আপুনি এনেকৈ ভিতৰলৈ আহিব লাগিব। আৰু চাওঁ পৰিৱেশটো, চাওক ধুনীয়া গাঁৱৰ পৰিৱেশ এটা, সুন্দৰ হাৱাৰ মাজেৰে গৈ আছোঁ ৰিজৰ্টখনলৈ। চাই দিব আৰু ভিডিঅ'টো, কিমান ধুনীয়া ধুনীয়া পৰিৱেশ দেখাব পাৰোঁ। Can I follow you back to your room, watching you bloom in the light of the moon? Can I follow you? ৰিজৰ্টখন চাব পাৰে, ইফালে বহুত ধুনীয়া। ৰে বহুত ধুনীয়া, আৰু একদম ইফালে নতুনকৈ বনাই আছে চাগে। আৰু ৰিজৰ্টখনৰ ছাইডতে চাওক, পুৰা ব্ৰহ্মপুত্ৰৰ হাৱা আৰু সেউজীয়া পৰিৱেশৰ মাজেৰে ৰাস্তাটো ওলাই গৈছে। বা আৰু এই ওপৰৰ এইটো ৰঙাকৈ দেখিছে, সেইটো এটা এটা কটেজ হয়। ৰাস্তাটো চাওক না, কি ধুনীয়া লাগিছে। আৰু এইবোৰ চাওক, ৰিজৰ্টৰ ওচৰতে এইবোৰ নতুনকৈ বনাই আছে। কি ধুনীয়া ব্ৰহ্মপুত্ৰৰ হাৱা, ৱাও। আৰু আপোনালোকক দেখাই আছোঁ, বহুত ধুনীয়া। আৰু ব্ৰহ্মপুত্ৰৰ যিটো হাৱা মাৰি আছে, ইফালে আছে ব্ৰহ্মপুত্ৰৰ হাৱা, আৰু বহুত কিবা কিবি আছে। ইফালে কটেজবোৰ আছে, কটেজবোৰৰ দামবোৰ আপোনালোকক কৈ আছোঁ মই। কটেজবোৰ বনাই আছে, এয়া মোৰ পাছফালে এটা কটেজ আছে, ৰঙা ৰঙাকেইটা দেখা পালে বহুত ধুনীয়া হয়। আৰু এফৰ্ডেবল প্ৰাইচ হ'ব পাৰে, আৰু অনলাইন বুকিং চাগে। আৰু এটা ডাঙৰ এৰিয়া হয় আপোনাৰ। চন্দ্ৰপুৰৰ ফালে বঢ়িয়া ধুনীয়া ৰেষ্টুৰেণ্ট মানে ৰিজৰ্ট এখন বনাইছে। কটেজটো চাওক, এইটো কটেজটো ক্লিয়াৰ হোৱা নাই চাগে এতিয়ালৈকে, কাম কৰি আছে লাহে লাহে। আৰু আজি মানুহ ইমান নাই চাগে, মানুহ নাই বৰ্তমান। আৰু আগলৈকে কি কি বনাইছে মই দেখাই আছোঁ। I recall the past again tonight. It's in the front of my mind. As I fall apart, you begin to cry. The tears are making you blind. The future's far away, but I will stay. I will stay. Just take a leap of faith. We'll find a way for you and me. Can't look back and run from what I feel inside. There's no more time to hide, because I feel again. I feel again. Oh, now I feel again. লোকেশ্যন এইটো ব্ৰহ্মপুত্ৰৰ হাৱা মাৰি আছে, কি ক'ম আৰু, ফিলিং নেক্সট লেভেল। আৰু আমাৰ ভিতৰলৈ মানে বেডটো দেখাম বুলি ভাবিছিলোঁ, দেখাবলৈ দিয়া নাই। ভিতৰত গেষ্ট আছে, সেইকাৰণে ভিডিঅ'খন চাব পাৰে, বহুত ধুনীয়া হয়।
আৰু এইবোৰ কটেজবিলাক আছে সেই ব্ৰহ্মপুত্ৰৰ হাৱা চাৰিওফালে মোৰ চবতকৈ বেষ্ট লাগিছে এই ঘৰকেইটাৰ যিটো এটা সৌন্দৰ্য দিছে ন মানে ৰিজৰ্টখন বহুত ধুনীয়া লাগিছে তাৰ কাৰণে ঐ মনু বেছি নকৰ ৱাও এটা ডাঙৰ এলেকা এটা হয় এইবিলাক কটেজ চবতকৈ মোৰ বেষ্ট পাৰ্ট লাগিছে এইটো পুৰা একদম গ্লাছৰ ঘৰ টাইপ পায় চবতকৈ বেষ্ট লাগিছে আৰু লোকেশ্যনটো চাওক না একদম মানে নেচাৰৰ মাজত গছ গছনিৰ একদম থিয় গছ গছনিৰ মাজত এইটো বনাই আছে বঢ়িয়া লাগিছে আৰু এতিয়া তলত যাওঁ উফ ধুনীয়া আৰু এতিয়া তলত যাই আছোঁ তলত যাই আৰু এটা ৰেষ্টুৰেণ্টখন দেখাইছোঁ ৰেষ্টুৰেণ্টখন বম ধুনীয়া হয় আপোনালোকে আহিব দেই ব্ৰহ্মপুত্ৰৰ হাৱা খাই যাবলৈ পাৰে সেইটো পাৰে আছে ৰেষ্টুৰেণ্টখন চাব পাৰি একদম নাৱৰ দৰে আকৃতি দিছে আৰু অলপ ওচৰৰ পৰা দেখাই আছোঁ বলক আৰু এইখন হ'ল এখন ৰেষ্টুৰেণ্ট আৰু এই ৰেষ্টুৰেণ্টখন এখন দেখিবলৈ কেনেকৈ পাইছে আপোনালোকে নাও যেন পাইছেনে এইখন হয় নাৱৰ আকাৰ দিছে এখন সৰু জাহাজ টাইপৰে হয় ৱাও নাৱৰ ভিতৰৰ ৰেষ্টুৰেণ্ট কি নোৱে দে আৰ দেখিলেই আপোনালোকে ৰিজৰ্টখন কেনেকুৱা আৰু কটেজবোৰ ভিতৰত এলাউ কৰা নাই কাৰণ গেষ্ট আছে কটেজবোৰো ভালেই হয় আৰু আপোনাৰ ফ'ৰ পিপলৰ 10,000 হয় আৰু এটা 9,000ৰ আছে ভালেই ৰিজৰ্টক ক'ব গ'লে আৰু বহুত ধুনীয়া আৰু ফেনৰ দৰকাৰে নাই একদম হাৱা তামাম মাৰি থাকে আৰু ব্ৰহ্মপুত্ৰৰ ওচৰতে হয় আৰু ফুল নেচাৰেল মজা আপোনালোকে আহিব পাৰিব আৰু যদি 4জন হোৱাৰ পাছত আৰু এক্সট্ৰাকৈ এজনকৈ যদি বাঢ়ে তেতিয়াহ'লে এক্সট্ৰাকৈ 1,000 হ'ব আৰু গাড়ী পাৰ্কিং আৰু মোৰে গাড়ীখন আছে ইয়াত আৰু ৰেষ্টুৰেণ্টখন দেখিলে ৰেষ্টুৰেণ্টখন কি ধুনীয়া ৰেষ্টুৰেণ্ট আৰু একদম নাও টাইপৰ এটা ডিজাইন এটা দিছে কনচেপ্টটো বহুত ভাল লাগিছে আৰু সুধিলোঁ মই মানে কটেজ 4টামান আছে 9,000 আৰু 10,000 আৰু এটাৰটো কোৱা নাই সেইটো আপোনালোকে আহিলে গম পাব আৰু আপোনালোকে অনলাইনে বুকিং কৰিব পাৰে আৰু আপোনাৰ মেপত আছে আৰোহণ ৰিজৰ্ট বুলি মেপত পাই যাব আপোনালোকে আৰু মেপৰ পৰা ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে থেংক ইউ বহুত ধুনীয়া লাগিছে GMC. দেখিলেই নহয় চন্দ্ৰপুৰৰ মানুহখিনি কিমান লাগি আছে ডাম্পিং গ্ৰাউণ্ডটো অলৰেডি কৰিলেই কিন্তু যিমান পাৰে এইটো ৰোধ কৰিবলৈ ট্ৰাই কৰি আছে প্ৰটেষ্ট কৰি আছে তো আমিও সহায় কৰিব লাগে দেখি কিনে বেয়া লাগিছে গোটেই চন্দ্ৰপুৰখন ধ্বংস হৈ যাব এনেকৈ হ'লে কিমান প্ৰটেষ্ট কৰিব আৰু এতিয়া কিবা এটা ডিচিশ্যন ল'লে হয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই